এখন হাবিত এটা শিয়াল আৰু এটা বান্দৰ আছিল। সিহঁতে সখি পতাই হেপাহ পলুৱাই খাই ফুৰিবলৈ আলোচনা কৰিলে। এদিন সিহঁতে ক'ত কি খাব পাওঁ বুলি ভাবি হাবিৰ মাজৰ ৰাজআলি এটাৰ কাষত লুকাই আছিল। এনেতে ঠিক সেই সময়তেই সেই বাটেদি দুজন মানুহে বিয়াৰ গুড়, গাখীৰ, কল, কুঁহিয়াৰ আদি লৈ যোৱা দেখিলে। তাকে দেখি শিয়ালে বান্দৰক ক'লে, সখি, সেই মানুহ দুজনে লৈ যোৱা বস্তুবোৰ খাব লাগিব। আমি এটা কাম কৰোঁ দিয়া, আমি দুয়োটাই লুকাই থাকোঁ। যেতিয়াই মানুহ দুজনে ইয়ালৈ আহি পাব, তেতিয়াই তুমি মাতিবা হোৱা আৰু মই মাতিম খোৱা। দেখিবা সিহঁতে ভয়তে বস্তুবোৰ পেলাই থৈ যাব। দুয়ো বন্ধুৱে তাকে আলোচনা কৰি লুকাই থাকিল। মানুহ দুজন ওচৰ চাপিলত এটাই হোৱা হোৱা আৰু এটাই খোৱা খোৱা বুলি চিঞৰিবলৈ ধৰিলে। মানুহ দুজনে বাঘ বুলি ভাবি ভয়তে সকলোবোৰ বস্তু পেলাই থৈ পলাই পত্ৰং দিলে। মানুহ দুজনে পলাই পত্ৰং দিয়া দেখি দুই বন্ধুৱে বস্তুখিনিৰ ওচৰলৈ দেও দোপাল দি দৌৰি আহিল। বান্দৰে শিয়ালক ক'লে, বন্ধু, আমি দুয়োটাই যদি বস্তুবোৰ ইয়াতে খাবলৈ লওঁ আৰু মানুহ দুজনে যদি ঘূৰি আহি আমাক ইয়াতে দেখে, আমাক মাৰি আধ্যা কৰিব। গতিকে এটা কাম কৰোঁ দিয়া, মই বস্তুবোৰ লৈ গৈ গছৰ ওপৰত উঠোঁ আৰু তুমি তলতে থাকিবা। তুমিতো গছত উঠিব নোৱাৰাই, গতিকে মই মোৰ ভাগটো খাই তোমাৰ ভাগটো তললৈ পেলাই দিম আৰু তুমি তোমাৰ ভাগটো খাই ল'বা। কথামতেই কাম। শিয়ালে সকলোবোৰ বস্তু দাঙি দিলে আৰু বান্দৰে সকলোবোৰ বস্তু তুলি নি গছৰ ফেৰেঙনিত ঠান ঠিন লগাই ল'লে। সকলোবোৰ বস্তু ঠান ঠিত লগাই লৈ বান্দৰে মহা সুখে খাবলৈ লাগিল। শিয়ালে বান্দৰক সুধিলে, সখি, মোৰ ভাগটো দিয়া। বান্দৰে কল খাই বাকলিটো তললৈ পেলাই দি ক'লে, সখি, চাবা চাবা, কলটো পৰিছে। শিয়ালে কলটো খাবলৈ লওঁতে দেখে যে সেইটো কল নহয়, বাকলিহে। বান্দৰে কলটো খাই কেৱল বাকলিটোহে পেলাই দিছে শিয়াললৈ। এনেদৰেই গাখীৰ খাই কেৱল টেকেলিটো পেলাই দি ক'লে, সখি, চাবা চাবা, তোমাৰ ভাগৰ গাখীৰ ভাগ গৈছে, ধৰিবা। এইদৰে বান্দৰে শিয়ালক ফাঁকি দি সকলোবোৰ বস্তু নিজে অকলে আনন্দেৰে খালে। শিয়ালটোৱে খঙত থাকিব নোৱাৰি গছৰ গুৰিতে কামুৰি মাটি আচুৰি পিচুৰি তাৰ পৰা আঁতৰি গুচি গ'ল। এদিন বান্দৰে শিয়ালক এটা টেকেলি কুদৰ ওচৰত বহি থকা দেখি ওচৰলৈ আহিল। বান্দৰে ওচৰ চাপি আহি শিয়ালক সুধিলে, সখি, কি কৰিছা তুমি? তেতিয়া শিয়ালে উত্তৰত ক'লে, সখি, কিনো কম, দেওহে, ৰজাই মোক এই দবাৰখীয়া পাতিছে, গতিকে এই দবাটো ৰখি আছোঁ। বান্দৰে শিয়ালক সুধিলে, সখি, এচাপৰ বাও দিয়াহে। তেতিয়া শিয়ালে উত্তৰত ক'লে, নোৱাৰোঁ দিয়া সখি, ৰজাই শুনিলে মোক কাটি দুছোৱা কৰিব। শুনা নাইনে, নবজাওতেই গাও গোৱাই আছে। বান্দৰে ক'লে, নহয় সখি, লাহেকৈ এচপৰহে বাম, মোৰ বৰ মন গৈছে বাবলৈ, ৰজাই নুশুনে দিয়া। তেতিয়া শিয়ালে ক'লে, বাৰু সখি, তোমাৰ কথানো মই কেনেকৈ পেলাওঁ, এচপৰ বাবা আৰু। তেনেকৈ কৈ শিয়ালে লাহেকৈ তাৰ পৰা আঁতৰি গ'ল। বান্দৰে টেকেলীয়া কুদুত চাপৰ দিয়াৰ লগে লগেই গোটেইবোৰ কদলীয়া টেকেলিয়ে তাৰ গায়ে মুখে হাতে ভৰিয়ে উবুৰি খাই কামুৰিবলৈ ধৰিলে আৰু বান্দৰৰ মুখ উখহি দোন যেন হ'ল। বান্দৰে উপায় নাপাই বাগৰি জুগৰি সখীয়েকক মাতিবলৈ ধৰিলে, সখি, আহা আহা, মই মৰিলোঁ। তেতিয়া শিয়ালে অলপ দূৰৰ পৰা মাত লগাবলৈ ধৰিলে, কল খাই যে মোলৈ বাকলিটো পেলাই দিছিলা, তাৰে উপকাৰ কৰিলোঁ। বান্দৰে আকৌ মাত লগাবলৈ ধৰিলে, সখি, আহা আহা, মোক বচোৱা। তেতিয়া শিয়ালে উত্তৰত ক'লে, গাখীৰ খাই যে মোলৈ সুদা টেকেলিটো পেলাই দিছিলা, তাৰে হুৰ তুলিলোঁ। বান্দৰে আকৌ মাত লগালে, সখি, আহা ঐ, মোক বচোৱা। তেতিয়া শিয়ালে ক'লে,
কুঁহিয়াৰ খাই যে মোলৈ চোবাটো পেলাই দিছিলি তাৰে পুতক তুলিলোঁ। এই বুলি কৈ শিয়াল তাৰ পৰা আঁতৰি গুচি গ'ল। ইয়াৰে বহুদিন পিছত বান্দৰে দেখিলে যে শিয়ালে এজোপা বেজ কচু ৰখি বহি আছে। কিন্তু তেতিয়ালৈকে বান্দৰে আগৰ সকলো কথা পাহৰি গৈছিল। বান্দৰে ওচৰ চেপি আহি শিয়ালক সুধিলে, সখী, কি কৰিছা? সেইডৰা কি? শিয়ালে হাঁহি মুখে ক'লে, এইডৰা ৰজাৰ ঘৰৰ পুৰা কুঁহিয়াৰ। মোক কুঁহিয়াৰজোপাৰ ৰখীয়া পাতিছে। কি কৰিম আৰু, ৰজাৰ ঘৰৰ কুঁহিয়াৰ ৰখিবই লাগিব। কুঁহিয়াৰৰ নাম শুনাৰ লগে লগেই বান্দৰৰ মুখৰ পৰা পানী পৰিল। বান্দৰে শিয়ালক সুধিলে, সখী, মোক এডালিকৈ খাব দিবানে? তেতিয়া শিয়ালে ক'লে, আৰে সখী, ৰজাৰ ঘৰৰ কুঁহিয়াৰ, মই তোক কেনেকৈ দিওঁ? মোকতো মাৰিবই, মোৰ পেটৰ পোৱালিকো ছিগি মাৰিব। লোভীয়া বান্দৰে আকৌ সুধিলে, সখী, দিয়াহে এডাল, একো নহয় দিয়া, এডাল দিলে ৰজাই গম নাপাই দিয়া। মোৰ বৰ খাব মন গৈছে। শিয়ালে ক'লে, হ'ব দিয়া সখী, তোমাকনো নিদিয়াকৈ থাকিব পাৰোঁনে? পিছে এডালতকৈ বেছি নাখাবা দেই। এই বুলি কৈ শিয়াল তাৰ পৰা আঁতৰি গ'ল। বান্দৰে শিয়ালৰ অনুমতি পাই তৎক্ষণাৎ তাৰ পৰা কচু এডাল তুলি মুখত ল'লে। তৎক্ষণাৎ বেজ কচুৱে তাৰ মুখত সজুৱাই হেৰুৱাই পেলালে। সি কচুৰ গছ পেলাই শিয়ালক মাতিবলৈ ধৰিলে, সখী, মোক ৰাখা, মোক বচোৱা। তেতিয়া শিয়ালে মাত লগালে, কল খাই যে মোলৈ বাকলিটো পেলাই দিছিলি তাৰে উপকাৰ কৰিলোঁ। বান্দৰে আকৌ মাতিলে, সখী, মোক বচোৱা, বচোৱা। তেতিয়া শিয়ালে মাত লগালে, গুৰ খাই যে কলহটো টেকেলিটো মোলৈ পেলাই দিছিলি তাৰে পুতক তুলিলোঁ। বান্দৰে আকৌ মাত লগাবলৈ ধৰিলে, সখী, মোক বচোৱা, বচোৱা। তেতিয়া শিয়ালে আকৌ মাত লগালে, কুঁহিয়াৰ খাই যে মোলৈ বচাটো পেলাই দিছিলি তাৰে হুৰ তুলিলোঁ। এই বুলি শিয়ালে কৈ তাৰ পৰা গুচি গ'ল। এই ঘটনাৰ অনেক দিনৰ পিছত বান্দৰটোৱে শিয়ালক এদিন দেখিলে যে এটা পুৰণি পাটনদৰ ওচৰত বহি আছে। পাটনাদটোৰ ওপৰত মকৰা জাল আছিল। বান্দৰটোৱে আগৰ দুবাৰ ঘটনাৰ কথা একেবাৰে পাহৰি গৈছিল আৰু শিয়ালক সুধিলে, সখী, কি কৰিছা ইয়াতে? তেতিয়া শিয়ালে ক'লে, সখী, কিনো কম, ৰজাৰ ঘৰৰ বিষয় এটা মোৰ লগত সদায়ে লাগিয়েই থাকে। ৰজাৰ ঘৰৰ কুঁৱৰীয়ে যৌতুকত অনা দোলাখন মোক ৰখিবলৈ কৈছে, তাকেহে ৰখি আছোঁ। তেতিয়া বান্দৰে ক'লে, ৰজাঘৰীয়া দোলা উঠিবলৈ চাগে বৰ সুখ, নহয়নে সখী? মোক এবাৰ উঠি চাবলৈ দিবানে সখী? শিয়ালে ক'লে, নোৱাৰোঁ দেই সখী উঠি চাবলৈ দিব, ৰজাই গম পালে মোক আজৰি কৰিব। বান্দৰে আকৌ ক'লে, দিয়াহে সখী উঠিবলৈ, এবাৰহে উঠি চাম, কোনেনো গম পাব। শিয়ালে ক'লে, ৰজাই যদি কোনোবা উঠা চিন দেখা পায় মোক একেবাৰে শুদাই নেৰে। তেতিয়া বান্দৰে ক'লে, সখী, কিনো চিন উঠিব, লাহেকৈহে এবাৰ উঠিম, উঠি চাওঁ দিয়া। তেতিয়া শিয়ালে ক'লে, হ'ব দিয়া, উঠা, কিন্তু কোনো নেদেখাওঁতেই কিন্তু নামিবা দেই। বান্দৰে শিয়ালৰ অনুমতি পাই ৰজাৰ দোলাত উঠিব পাম বুলি তৎক্ষণাৎ জাপ মাৰি দিয়াৰ লগে লগেই তাত তলত পৰি মৰি থাকিল।